জুবিন গাৰ্গে কাৰ সৈতে গভীৰ সম্পৰ্ক ৰাখিছিল? জুবিন গাৰ্গে নিজৰ গান, জনপ্ৰিয়তা আৰু সম্পদ কেনে ব্যৱহাৰ কৰিছিল? তেওঁৰ লগত প্ৰকৃতিৰ সৈতে কেনে সম্পৰ্ক আছিল? জুবিন গাৰ্গে নিজৰ গান, জনপ্ৰিয়তা আৰু সম্পদ ব্যৱহাৰ কৰি দুখীয়া নিচলা লোকক বিভিন্ন ধৰণে সহায় কৰিছিল। বিশেষকৈ তেওঁ প্ৰকৃতি আৰু সাধাৰণ মানুহৰ সৈতে গভীৰ সম্পৰ্ক ৰাখিছিল আৰু তেওঁৰ থিংক বুদ্ধা, লাভ জুবিন আদৰ্শৰে মানুহক সহায় কৰিবলৈ প্ৰেৰণা দিছিল। যদিও তেওঁক কেনেকৈ ব্যৱহাৰ কৰা হৈছিল সেই সম্পৰ্কে কিছু বিতৰ্ক আছে। জুবিন গাৰ্গে দুখীয়া লোকক সহায় কৰাৰ ধৰণ, জনপ্ৰিয়তাৰ ব্যৱহাৰ, তেওঁ নিজৰ বিশাল অনুৰাগী বৰ্গৰ শক্তি ব্যৱহাৰ কৰি দুখীয়া বা পীড়িত লোকৰ বাবে সহায়ৰ আবেদন জনাইছিল। সামাজিক কাম, তেওঁ প্ৰকৃতিপ্ৰেমী আছিল আৰু গছ-গছনি, জীৱ-জন্তুক ভাল পাইছিল, যি তেওঁক সাধাৰণ মানুহৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিছিল। মানসিক সহায়, তেওঁৰ গান আৰু ব্যক্তিত্বই বহু অনুৰাগীক দুখীয়া নিচলাৰ বাবে কাম কৰিবলৈ প্ৰেৰণা দিছিল। আদৰ্শ, তেওঁৰ থিংক বুদ্ধা, লাভ জুবিন আদৰ্শৰে মানুহক আনক সহায় কৰিবলৈ শিকাইছে, যে তেওঁৰ কাৰ্যকলাপৰ এক অংশ আছিল। বিতৰ্ক আৰু প্ৰত্যাহ্বান, কিছু লোকৰ মতে জুবিন গাৰ্গক কিছুমান মানুহে তেওঁৰ সহজ সৰল প্ৰকৃতিৰ বাবে ব্যৱহাৰ কৰিছিল, বিশেষকৈ মাদক সেৱনৰ ক্ষেত্ৰত। তথাপিও তেওঁ সদায় মাটি আৰু মানুহৰ কথা কৈছিল আৰু দুখীয়াৰ লোকৰ বাবে চিন্তা কৰিছিল বুলি বহুতে বিশ্বাস কৰে। সামগ্ৰিকভাৱে জুবিন গাৰ্গ এজন জনপ্ৰিয় শিল্পী হোৱাৰ উপৰিও তেওঁ নিজৰ স্থিতি ব্যৱহাৰ কৰি দুখীয়া আৰু সাধাৰণ মানুহৰ বাবে কাম কৰিছিল, যদিও তেওঁৰ জীৱনত কিছু জটিলতাও আছিল।